অহা 29 তাৰিখে আমাৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়া বৰপেটা ৰোডলৈ আহিব, এখন জনসভা সম্বোধন কৰিব আৰু সেই জনসভাৰ প্ৰস্তুতিৰ বিষয়ে আমি দলীয় সতীৰ্থসকল আজি ইয়াত লগ হৈছিলোঁ আৰু এই খেলপথাৰত আহি উপস্থিত হৈছোঁ। কি ধৰণৰ সুবিধা অসুবিধা আছে গোটেইখিনি চাবৰ কাৰণে, আৰু মই ভাবোঁ যে অহা 29 তাৰিখৰ এই সভাখনে এই অঞ্চলটোত এটা সুন্দৰ জনৰৱ আনিব আৰু আমাৰ দলৰ ভৱিষ্যতৰ নিৰ্বাচনৰ কাৰণেও আমাৰ প্ৰস্তুতি আৰম্ভ হ'ব, কাৰ্যপন্থা আৰম্ভ হ'ব। আমি আগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ থৈছে যে আমি 11.5টা সমষ্টি জিকি আছোঁ। এটা 11.5টাৰ পৰা 14টা কৰাৰ যিটো কাম, সেই কামখিনি কৰি আছোঁ। সিমানেই আমাৰ প্ৰস্তুতি। 11.5টা অসমৰ ৰাইজে আমাক আশীৰ্বাদ দি ৰাখিব বুলি আমাৰ বিশ্বাস আছে। 11.5ৰ পৰা 2.5টা সমষ্টিৰ কাৰণে যিখিনি কষ্ট কৰিব লগা আছে, আমাৰ দলীয় সতীৰ্থসকলে সেই কামখিনি কৰি আছে। গোটেই ভাৰতবৰ্ষতে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লক্ষ্য হ'ল যে বিজেপিয়ে অকলে 370 আৰু NDA 400+। কংগ্ৰেছ দলটো আছে নেকি আজি? আজিৰ তাৰিখত কংগ্ৰেছ দলটোক আমি কেলকুলেশ্যনত ধৰা নাই, আৰু কংগ্ৰেছ দলটো মানে আজিৰ যিটো পৰিৱেশ, সেই পৰিৱেশত কংগ্ৰেছ দলটো যে ক'ৰবাত আছে সেই কথাটো আমাৰ মানে আলোচ্য বিষয় হৈ থকা নাই। সংবাদ মাধ্যমত আপোনালোকে অলপ আলোচনা কৰি থাকে, কাৰণ ভূপেন বৰাৰ দৰে ইমান সুন্দৰ জোকৰ এজন পাই থাকে, মাজে মাজে কবিতা মাতে, মাজে মাজে বিভিন্ন কথা কয়, সেই ধৰণৰ মানুহ এজন পাই থাকে কাৰণে আপোনালোকে দেখুৱাই থাকে ৰাজকুমাৰৰ দৰে। গতিকে ৰাজকুমাৰ আৰু ভূপেন বৰাৰ মাজত মই বিশেষ ডিফাৰেঞ্চ নাপাওঁ, সেইকাৰণে আপোনালোকে দেখুৱাই আছে কাৰণে ৰাইজে চাই আছে। কিন্তু বহুত বেছি ৰাইজৰ মাজত সংগঠনত তেওঁ নাই, সংগঠনত বেলেগহে আছে। গতিকে তেওঁক ৰাজকুমাৰৰ দৰে টিভিত দেখুৱাই থাকক মাজে মাজে। প্ৰত্যাহ্বানটো বিৰোধীটো ক'ৰবাত থাকিবই, কিন্তু ক'ত কোন বিৰোধী ওলায় সেইটো কোৱা টান। কিন্তু এটা কথা স্পষ্ট যে আজিৰ তাৰিখত কংগ্ৰেছ দলৰ যিটো পৰিৱেশ, সেই পৰিৱেশে তেওঁলোকে যে ক'ৰবাত সাংগঠনিকভাৱে বা ৰাইজৰ মাজত ক'ৰবাত থাকিব পাৰিব, সেইটো আজিৰ পৰিৱেশত দেখা নাই।